কোনে কৈছে তোৰ বাপেৰে মোৰ বাপেৰে মৰা দেখোন 6 বছৰ হ'ল এ চলা মদাহী পুলিচ ঠাট্টা কৰিছ নে কিবে পাবি তাতে উৰাই থৈ আহিম তোক সৰি কোনে কৈছে জুগনু কি জুগনু ট্ৰেজি কিলাৰ মাৰ্ডাৰ কৰিছে ভাল পোৱা মানুহ মোক কিয় ফোন কৰছা তোৰ এখন স্কুটি আছে ৰঙৰ ফাইনেন্সৰ স্কুটি ল'ব জানো EMI মাৰিব নাজানো বে 2 মিনিটৰ ভিতৰত যে EMI মাৰি ক্লিয়াৰ কৰ ওকে অনলি 2 মিনিটছ কিন্তু কোনো কিন্তু নাই ফাইনেন্সৰ মানুহে EMI ক্লিয়াৰ নকৰা মানুহক মাৰ্ডাৰ কৰিবলৈ যে মোক চুপাৰি দিছে EMI 2 মিনিটৰ ভিতৰত দে নহলে স্কুটি মানুহ সব সাফাই হৈ যাবি বে মনত ৰাখিবি মই জুগনু দ্য ট্ৰেজি কিলাৰ কি হব এতিয়া মোক কিলাৰে ফোন কৰিছে স্যাৰ হৈ গৈছে গোন্ধ মাৰিছে মস্তিকে খাই আছো এইটো বয়সত মানুহৰ পেটত থাকিব লাগিছে ক'ত গছৰ ওপৰত ওলমি আছ আজি গোটেইটো পেটত সোমাই দিছে ও মালাইয়া ঐ তোৰ মাষ্টৰক দেখি পলাইছ যে একদম কি গাও একদম দুইটো গাও একদম তিনি গাও তই মোক দেখি নাইটা মতান লাগি গলি যে এই যে মই মেট্ৰিক দিবলৈ ওলাইছো এতিয়া য'তে পাইছো ততে পঢ়িয়ে আছো চা তই এতিয়া গছৰ তলত মানে পঢ়িবলৈ আহিছিলি নহয় চা এই যে অকণে অমিতা আনিছে আমিনাই আম আনিছে সেইটো কবিতা আছে মই পোৱা কৈহে চাইছো মানে অকণে অমিতাটো দোকানত থৈ আহিছো আৰু আমিনা আমটো বিচাৰি ফুৰিছো চা তই মানে এতিয়া মানুহৰ বাৰীয়ে বাৰীয়ে কবিতা বিচাৰি পঢ়িছ ন বাবা চুৰিখন দে এই কবিতাটো মই ধুনীয়াকে কাটি কুটি টেষ্ট কৰি দিম দে নালাগিছে বুলি কৈছো বুবাই নালাগিছে জিভা উলিয়া জিভাখন নাকাটিবচোন এই দেখা নাই চুৰিত তোৰ কবিতা লাগি আছে অলপ চুচি দে আচ্ছা বুবাই তই এনে মেট্ৰিক দিম বুলি যে ভাবিছ পঢ়া শুনাটো ঠিকেই কৰি আছো বানান চানানবোৰ অকে হৈ আছে এতিয়া মই তোক এটা বানান সুধিম তই কৈ যাবি অকে মধুচৰিকাৰে মি দন্তীয়া ততাকাৰ এটা কি কৈছে মধুচৰিকাৰে মি দন্তীয়া ততাকাৰ এটা কল মধুচৰিকাৰে মি দন্তীয়া ততাকাৰ এটা কল নেলু ইয়াতো মেট্ৰিকৰ কাৰণে পঢ়িছ মূৰ্খ এইবাৰ কচোন এটা চৰাই আকাশেদি উৰি গৈ আছে অকে চৰাইটোৱে কণী পাৰি দিলে কণীটো মাটিত আহি নপৰিল কিয় কণীটো মাটিত নপৰিল কিয় উত্তৰ লাগে কিয় চা কাৰণ চৰাইটোৱে আণ্ডাৰ পেণ্ট পিন্ধি আছিল অকে মই আপোনাক যদি এটা প্ৰশ্ন সুধিছো আপুনি বেয়া পাইছে কি প্ৰশ্ন ই যে আপুনি আমটো দেখিছে আমত যে পোৱা বাকলি আছে সেইটো দেখিছো কিন্তু ইয়াত যে পোক এটা আছে পোকটো কোনখন দৰ্জা দি সোমাইছে সেই বস্তুটোৱে তোক অলপ খেলি মেলি কৰিছে ন এইটো মেট্ৰিকৰ কাৰণে যে খুব ইম্পৰ্টেণ্ট প্ৰশ্ন অকে এইটো ধৰি লৈছো উদাহৰণ সহ বুজাই দিছো এইটো ধৰি লৈছো আমটো অকে এইটো পেটটোহে আছে আমি ধৰি লৈছো এইটো আমটো মাষ্টৰ এনে তই নে মই প্ৰশ্ন মই সুধিম অকে এইটো ধৰি লৈছো আম এইখন ধৰি লৈছো পোক এই পোকটো এতিয়া আমটোত কেনেকে সোমাই উইথ উদাহৰণ অকে পোকটো আমটোত সোমাই দিছে কিবা এটা মিলিছে কি মিলিছে সেইটো এইটো লগত কিবা এটা মিলিছে কেতিয়াবা চৰেও বংশৰ পৰিচয়টো কঢ়িয়াই আনে অকে
এতিয়া মই দোকানৰ মালিক হৈছো আঁঠু কাঢ়িলে সন্মান অকণ গৈছে চা মূৰ্খ আঁঠু কাৰোতে চকুকেইটা মুদি থাকিবি বেলেগক নেদেখিলেওতো সন্মানটো বাচে না হ'ব চা য